নমস্কাৰ প্ৰিয় দৰ্শক আজি আমি আমাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভিডিঅ'টোৰ আৰম্ভণিতে আপুনি যদি আমাৰ চেনেলত নতুন তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আহকচোন আৰম্ভ কৰো আজিৰ ভিডিঅ'টো জিদ্দা ৰিপৰ্টাৰ সা জিদ্দা আমাৰে সা জিদ্দা কোনোবাই জীৱনৰ পৰা আঁতৰি যোৱাৰ প্ৰথম লক্ষণ হ'ল কথা নপতা আৰু কোনোবাই জীৱনৰ পৰা আঁতৰি যোৱাৰ দ্বিতীয় লক্ষণ হ'ল বিজি আছো পিছত কথা পাতিম ইয়াৰ পিছত অজুহাতৰ কোনো অন্ত নাথাকে জীৱনত কাৰো ওপৰত নিৰ্ভৰ নকৰিবা কাৰণ প্ৰত্যেকই এদিন সলনি হয় নতুন কাৰোবাক পালে হেৰাই গ'লে সকলো পোৱা যায় কিন্তু বিশ্বাস ঘূৰাই পোৱা নাযায় টকাৰে সকলো কিনিব পাৰি কিন্তু মৰম ভালপোৱা কিনিব নোৱাৰি হাতত ধৰিলে গোটেই জীৱনৰ কাৰণে ধৰিবা কাৰণ মানুহটোৰ লগত জীৱন পাৰ কৰিব লাগিব ৰাস্তা নহয় যিবোৰ ছোৱালীয়ে কথাই কথাই খং দেখুৱাই চাবা এসময়ত সিহঁতেই লক্ষ্মী বোৱাৰী হয় সেইজনী ছোৱালীৰ ভালপোৱা সকলোতকৈ সঁচা আৰু পবিত্ৰ যিজনী ছোৱালীয়ে তাইৰ ভালপোৱা মানুহটোৰ ওপৰত খং কৰে কাৰণ তাইৰ ভালপোৱা মানুহটোক হেৰুৱাব নোখোজে কিছুমান ভুলে মানুহক বহুত কিবা শিকাই দিয়ে কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে আৰু কিছুমান বাস্তৱতাই মানুহক সলনি কৰি দিয়ে দুখৰ ভাষা মাথো চকু পানীয়ে নহয় কেতিয়াবা মিঠা হাঁহিৰ মাজতো দুখ লুকাই থাকে সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয় জীৱনত কাৰোবাৰ পৰা কষ্ট পালেও তুমি তেওঁক কষ্ট দিবলৈ নাযাবা চাবা এদিন সেই মানুহটোৱে তোমাৰ পৰা পোৱা সুখৰ মুহূৰ্তবোৰ মনত পেলাই কান্দিব একপক্ষীয় ভালপোৱাবোৰ এনেকুৱাই হয় এজনে পাগলৰ দৰে ভাল পায় আৰু আনজনে পাগল বুলি ভাবি মাথো অৱহেলা কৰে ৰাতি 12 বজাত তেওঁৰ কথাই মনত পৰে যিয়ে জীৱনৰ 12 বজাই গুচি যায় চকুৰ টোপনি তেওঁৱে কাঢ়ি নিছে যিয়ে এসময়ত কৈছিল বহুত ৰাতি হৈছে এতিয়া টোপনি যোৱা যিয়ে সঁচাকৈ ভাল পাব খোজে তাৰ কপালত কেতিয়াও সঁচা ভাল পোৱা নাথাকে যিমান ভুল কৰিলেও বহুত বেছি ভাল পোৱা মানুহজনক ক্ষমা কৰি দিয়া যায় বিচ্ছেদ সেইজনৰ লগতহে হয় যি তোমাৰ যোগ্য নহয় সম্পৰ্ক তাৰ লগত দীৰ্ঘদিন ধৰি থাকে যি তোমাৰ সঁচাকৈ যোগ্য হয় প্ৰিয় দৰ্শক আজি ভিডিঅ'টো ইমানতে সামৰিছো পুনৰ আন এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ লৈছো বিদায় ধন্যবাদ চাই থাকিব সাজিদ ক্ৰিয়েচন জিদ্দা রিপোর্টার সা জিদ্দা আমারে সা জিদ্দা